মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোত মই তোমালোকক অম্ল, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰবোৰ দি দিছোঁ। সহজ সৰল ভাষাত আৰু ইম্পৰ্টেণ্ট কথাবিলাক অকণমান বহলাই ইংগিত দি পেলাই দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, তিনিটা দ্ৰৱ, এটা অম্ল, এটা ক্ষাৰক আৰু এটা পাতিত পানী অৰ্থাৎ প্ৰসম। এতিয়া তোমাৰ লগত যদি অকল ৰঙা লিটমাছ কাগজহে আছে, তেন্তে তুমি এই কাগজখনেৰে তিনিটা দ্ৰৱ কিদৰে প্ৰমাণ কৰিবা। আমি প্ৰথমে লিটমাছ কাগজখন প্ৰত্যেকটো দ্ৰৱত এটা এটাকৈ ডুবালে যিটো দ্ৰৱই ইয়াৰ ৰং নীলা কৰে সেই দ্ৰৱটো ক্ষাৰক হ'ব। এইবাৰ এই কাগজখনেই নীলা লিটমাছৰ কাম কৰিব আৰু এই নীলা লিটমাছ কাগজখন বাকী থকা দ্ৰৱ দুটাত যদি ডুবাই দিয়া যায়, তেতিয়াহ'লে এটা দ্ৰৱই ইয়াৰ ৰং পুনৰ ৰঙা কৰিব, গতিকে সেইটো এচিড হ'ব, আৰু যিটোৱে লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে সেইটো প্ৰসম হ'ব। টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয় কিয়? ইয়াৰ কাৰণটো হৈছে টেঙাত থকা এচিডে ধাতুটোৰ লগত বিক্ৰিয়া কৰি বিষাক্ত লৱণ উৎপন্ন কৰিব, গতিকে এইদৰে টেঙা খাদ্যবস্তু ধাতুৰ পাত্ৰত থোৱা নহয়। কুৱেশ্যন নম্বৰ 2, পেজ নম্বৰ 200। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই গেছ জুইৰ ওচৰলৈ নিলে ফটফট শব্দ কৰি জ্বলি উঠে। কুৱেশ্যন নম্বৰ 3, জুই নুমুৱা যিটো গেছ এইটো কাৰ্বন ডাই অক্সাইড হ'ব, আৰু এই তথ্যৰ পৰা আমি ৰাসায়নিক বিক্ৰিয়াটো এইদৰে পাম। কেলছিয়াম কাৰ্বনেট প্লাছ হাইড্ৰক্লৰিক এচিড বিক্ৰিয়া ঘটি কেলছিয়াম ক্লৰাইড পানী উৎপন্ন হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। কুৱেশ্যন নম্বৰ 1, পেজ নম্বৰ 25। হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড আদি আয়নীয় যৌগ হোৱা বাবে সহজে বিযোজিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে, কিন্তু এলকহল, গ্লুক'জ আদিত হাইড্ৰজেন আছে, কিন্তু এইবোৰ সহযোজী যৌগ হোৱা বাবে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে, গতিকে আম্লিক ধৰ্ম নেদেখুৱায়। কুৱেশ্যন নম্বৰ 2, পেজ নম্বৰ 25। আনচাৰটো হ'ব, জলীয় দ্ৰৱত আয়নীয় যৌগ বিযোজিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে, গতিকে বিদ্যুৎ পৰিবহণ কৰে। কুৱেশ্যন নম্বৰ 3, এচিডে জলীয় দ্ৰৱতহে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে, ইয়াৰ ফলত আম্লিক ধৰ্ম দেখুৱায়, গতিকে শুকান হাইড্ৰক্লৰিক এচিডে শুকান লিটমাছ কাগজৰ লগত ৰং সলনি নকৰে। কুৱেশ্যন নম্বৰ 4ৰ আনচাৰটো লিখিব লাগিব। এচিডৰ লগত পানীৰ বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া। ইয়াৰ ফলত যথেষ্ট তাপ উৎপন্ন হয়, ইয়াৰ পৰা দুৰ্ঘটনাও ঘটিব পাৰে, গতিকে আমি পানীৰ লগতহে এচিড যোগ কৰিব লাগে, এচিডৰ লগত পানী যোগ কৰিব নালাগে। কুৱেশ্যন নম্বৰ 5, এচিড এটা লঘু কৰিলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তাও কমে। কুৱেশ্যন নম্বৰ 6, ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অতিৰিক্ত ক্ষাৰক মিহলালে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বৃদ্ধি পাব। কুৱেশ্যন নম্বৰ 1, পেজ নম্বৰ 28। এ দ্ৰৱটোত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব, আৰু এ দ্ৰৱটো আম্লিক আৰু বি দ্ৰৱটো ক্ষাৰক হ'ব। কুৱেশ্যন নম্বৰ 2, দ্ৰৱ এটাৰ প্ৰকৃতি হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। হাইড্ৰজেন আয়নৰ পৰিমাণ বেছি হ'লে দ্ৰৱটো বেছি আম্লিক হয়, আৰু কম হ'লে দ্ৰৱটো কম আম্লিক হয়। কুৱেশ্যন নম্বৰ 3, ক্ষাৰকীয় দ্ৰৱটো হাইড্ৰজেন আয়ন থাকে, কিন্তু হাইড্ৰজেন আয়নৰ তুলনাত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি হোৱা বাবে এইবোৰ ক্ষাৰকীয় হয়। মাটিৰ আম্লিকতা কমাবলৈ খেতিয়ক এজনে পোৰা চূণ, শিথিলিত চূণ আদি ব্যৱহাৰ কৰে, কাৰণ এই পদাৰ্থবোৰ ক্ষাৰকীয় পদাৰ্থ আৰু এইবোৰে মাটিত থকা অম্লখিনিক প্ৰশমিত কৰে। ক'ভিড-19 পেণ্ডেমিকৰ বাবে তোমালোকৰ কোৰ্চৰ পৰা লৱণ সম্পৰ্কে জানিবলগীয়া কথা আৰু ইয়াৰ লগত জড়িত প্ৰশ্ন উত্তৰবোৰ বাদ দিয়া হৈছে। এইবাৰ অনুশীলনীত থকা কুৱেশ্যনখিনি 1 by 1 তোমালোকক ছল্ভ কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 1, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, গতিকে ইয়াৰ pH 10 হ'ব পাৰে। কুৱেশ্যন নম্বৰ 2, কেলছিয়াম কাৰ্বনেটৰ সৈতে হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই গেছে চূণ পানী ঘোলা কৰে, গতিকে উত্তৰটো ইয়াৰ পৰা আমি গম পাম যে পদাৰ্থটো এটা এচিড আছিল আৰু এইটো হাইড্ৰক্লৰিক এচিড হ'ব। কুৱেশ্যন নম্বৰ 3, আনচাৰটো 16 ml হ'ব, যিহেতু 10 ml ছ'ডিয়াম হাইড্ৰক্সাইড 8 ml হাইড্ৰক্লৰিক এচিডক প্ৰশমিত কৰে, গতিকে 20 ml ছ'ডিয়াম হাইড্ৰক্সাইডক 16 ml
হাইড্ৰক্লৰিক এচিডে প্ৰশমিত কৰিব। কুৱেশ্যন নম্বৰ 4 আনচাৰটো হ'ব অম্লনাশক অৰ্থাৎ এণ্টাচিড, কাৰণ অম্লনাশকে পেটত উৎপন্ন হোৱা অম্লখিনি এচিডখিনি প্ৰশমিত কৰিব পাৰে। কুৱেশ্যন নম্বৰ 5ত যিকেইটা বিক্ৰিয়া দিয়া আছে আটাইবোৰ বিক্ৰিয়াই আচলতে ধাতুৱে এচিডৰ লগত কিদৰে বিক্ৰিয়া কৰে তাৰ একোটা উদাহৰণ। গতিকে প্ৰত্যেকটো বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণবোৰ লিখি দিয়া আছে। নম্বৰ এ সালফিউৰিক এচিড প্লাছ জিংক, ইয়াৰ ফলত উৎপন্ন হ'ব জিংক সালফেট প্লাছ হাইড্ৰজেন। নম্বৰ বি হাইড্ৰক্লৰিক এচিড প্লাছ মেগনেছিয়াম, ইয়াৰ ফলত উৎপন্ন হ'ব মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন। নম্বৰ চি সালফিউৰিক এচিড প্লাছ এলুমিনিয়াম, ইয়াৰ ফলত এলুমিনিয়াম সালফেট আৰু হাইড্ৰজেন উৎপন্ন হ'ব। নম্বৰ ডি আইৰণৰ লগত হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰিলে আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। কুৱেশ্যন নম্বৰ 6 এলকহল বা গ্লুক'জ আদিৰ দ্ৰৱটো হাইড্ৰজেন থাকে কিন্তু এইবোৰ এচিড নহয় কিয়? ইয়াৰ প্ৰমাণ হিচাপে আমি এটা পৰীক্ষা কৰিব পাৰোঁ। এলকহল বা গ্লুক'জৰ দ্ৰৱ এটাত আমি যদি ইলেক্ট্ৰিক চাৰ্কিট এটা যদি আমি বনাওঁ, ইয়াৰ ফলত যদি চাৰ্কিটটো কমপ্লিট নহয়, বাল্বটো নজ্বলে, গতিকে বুজি পাব লাগিব যে পদাৰ্থটো বা দ্ৰৱটো এটা এচিড হ'ব নোৱাৰে, কাৰণ আমি জানো এচিডৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। কুৱেশ্যন নম্বৰ 7 বৰষুণৰ পানী সামান্য পৰিমাণে আম্লিক, গতিকে এই অম্ল থকাৰ বাবে ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়। কুৱেশ্যন নম্বৰ 8 এচিডে জলীয় দ্ৰৱতহে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে, গতিকে আম্লিক ধৰ্ম দেখুৱাই পানীৰ অবিহনে আম্লিকতা প্ৰদৰ্শন কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 9 5টা দ্ৰৱৰ pHৰ মান দিয়া আছে, সেই দ্ৰৱকেইটাৰ মাজৰ পৰা কোনটো প্ৰশম, কোনটো ক্ষাৰক, কোনটো তীব্ৰ ক্ষাৰক, কোনটো মৃদু এচিড, এইবোৰ পৃথক কৰিব লাগে। আমি প্ৰব্লেমখিনি এইদৰে সলভ কৰিম। নম্বৰ এ যিটো দ্ৰৱৰ pHৰ মান 7 সেইটো প্ৰশম হ'ব, 11 মানে তীব্ৰ ক্ষাৰক হ'ব, 1 মানে তীব্ৰ এচিড হ'ব, pH 4 মানে মৃদু এচিড হ'ব, 9 মানে মৃদু ক্ষাৰক হ'ব। আৰু হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ক্ৰম pHৰ ক্ৰমৰ বিপৰীত হ'ব, কাৰণ আমি জানো pH ইজ ৰিভাৰ্ছলি প্ৰপৰ্চনেল টু হাইড্ৰজেন আয়ন কনচেন্ট্ৰেশ্যন। কুৱেশ্যন নম্বৰ 10 আনচাৰটো হ'ব এ পৰীক্ষা নলৰ পৰা বেছিকৈ বুৰবুৰণি ওলাব কাৰণ ইয়াত থকা এচিডটো তীব্ৰ এচিড আৰু বি অৰ্থাৎ এচিটিক এচিডটো এটা মৃদু এচিড। কুৱেশ্যন নম্বৰ 11 গাখীৰৰ পৰা দৈ হ'লে লেক্টিক এচিড উৎপন্ন হয়, গতিকে ইয়াৰ pHৰ মান কেঁচা গাখীৰতকৈ অলপ কম হ'ব। কুৱেশ্যন নম্বৰ 12 গাখীৰৰ পৰা কিছু পৰিমাণে দৈ উৎপন্ন হ'লেও বেকিং ছ'ডা যদি তাৰ লগত মিহলি কৰা যায়, ইয়াৰ ফলত গাখীৰখিনি বেছি সময়লৈকে নষ্ট নোহোৱাকৈ থাকিব, কাৰণ এই গাখীৰখিনি দৈ হ'বলৈ বেছি সময় লাগিব আৰু বেকিং ছ'ডাই অলপ চলপ উৎপন্ন হোৱা লেক্টিক এচিডক প্ৰশমিত কৰি পেলাব। কুৱেশ্যন নম্বৰ 13 পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে ডিউ টু COVID-19 পেণ্ডেমিক। কুৱেশ্যন নম্বৰ 14 এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াটোক প্ৰশমন বোলে। এটা এক্সাম্পল দিয়া হৈছে। কুৱেশ্যন নম্বৰ 15 ইজ ডিলিটেড ফ্ৰম your course curriculum syllabus due to COVID-19 pandemic. Thank you for watching and thank you for listening. So prepare for the chapter. Thank you. All the best.